হে হে বন্ধুসকল, আজি আহিছোঁ নতুন এটা ভিডিঅ' লৈ, যাত আছে কেৱল চকুৰৰ হাৱা হাৱা। চকুৰৰ গম পাইছে না আপোনালোকে যে চকুৰে কেনে ডিজাইনৰ এক্টিং কৰি কিনে কেইদিনমান আগতে পুৰা দৌৰি আছিল, ফুৰি আছিল, পুৰা হাঁহি ফূৰ্তি কৰি আছিল। কেইজনমান মক্কেল আছিল তাৰ লগত, মক্কেল কেইটাৰতো চিনিয়ে পায়, তাকতো চিনিয়ে পায়। তাৰ একচুৱেলি তাৰ মাথাত ব্ৰেইনটোত কাম নকৰে, বহুত কম কাম কৰে। তো গতিকে আশা কৰোঁ ভাল লাগে। তো তাক জমনি কৰা ভাল লাগছিল, কিন্তু চালা সি কেইটামান কাম করছে না, বিরাট বেন হয়েছে চামচাকেইটা। এই চামচাকেইটার বুদ্ধিত কাম কৰি আছে চকুৰালি, ঠিক আছে। চকুৰালি তো মাথাতে ব্ৰেইনত তাৰমানে কাম কম কৰে, যি গম পালোঁ। তো আবে তাতে কেনে রোস্টিং ভিডিও বনাই আছে, তাক কেনে রিপ্লাই দি আছে, রাখিব কেনে রিপ্লাই দি আছে, দেখা তো পাই আছে না। আমি তো চাই আছো। ফাইনালি গাইস, মোর চকুৰৰ ধামাকাটো চাই কিনে মোৰ বিৰাট ভাল লাগছে। তো চকুৰ তো এই রেডি হ তো আর আমার আর ওই মোদী সরকারের লগত থাকবা নরা। তুই গেলি তুই যি কাম করছ না গেলি। চকুৰৰ গেট আপটো চাই কিনে মানুহে ভাবে যে চালা সি এটা ভদ্ৰ মানুহ আৰু অলপ কমেডি হাঁহি উঠা মানুহ, অলপ ধেমালি চামালি কৰিব পাৰে, সি ভাল লাগে। কিন্তু যে আচল ৰহস্যটো যে ওলাই গেল, এইটোতো আপোনালোকে চাই আছে। আচল ৰূপটো ওলাই গৈছে মানুহৰ ভাত মাৰি কিনে। কচোন একে ঘুচা মাৰি কিনে নহয়, তোৰ দাঁত গোটেইকেইটা ওলাই দিম চালা। লেভেল দেখা পাইছা নেকি? হা, এটা লেভেল দেখা পাইছা? অসমত চলবি অলপ ভাল মতে চলবা লাগিব। যাৰ চাপোৰ্টত ওপৰত যাই আছিলি সেইগিলাকে মাৰি খাই আছা। হা, বুজি পাইছো। ওপৰেদি পানী ঢালা, তলেদি গাছ কাটি দিয়া। হা, তোৰ নিয়মটো বেলেগ। তোৰ মানে তোৰ লগত যেইকেইটা মক্কেল কেইটা আছিল যে, সেই মক্কেল কেইটাই তোক বুদ্ধি দিছে, সেইকাৰণে হবাই তই এনে কৰি আছা। হা চালা, তোৰ লগত কি কম আৰু, তোৰ কি ভিডিঅ' বনাম কচোন। মানুহে যে তোক ভিডিঅ' নবনাব, তোৰ ৰষ্ট ভিডিঅ' নকৰিব, অমুক তমুক হেন তেন, তোক গালি পাৰি কেনে ভিডিঅ' যে নবনাব, কিয় নবনাব কচোন। তোৰ স্বভাৱৰ কাৰণে বনাব। একচুৱেলি কি জানা, মানুহে ভালটো বিচাৰে, ঠিক আছে। কমেডি হেন অলপমান হাঁহি ফূৰ্তি ধেমালি কৰা, এইগিলা মানুহ বিচাৰে। তো ভাল লাগে, আমিও চাই ভাল লাগে। কিন্তু এনেকুৱা যে চকুৰালিটো ওলাব লাষ্ট টাইমত, কেতিয়াও আশা নকৰিছিলোঁ আৰু কেতিয়াও নাভাবছিলোঁ। মোৰ বিৰাট বেয়া লাগছে, ঘৃণা উঠি গৈছে তোৰ ওপৰত দে। তোৰ মুখ চুখ নাচাওঁ আৰু। আশা কৰোঁ চবে ভালে আছে। তো আই এম বেক, নতুন এটা ভিডিঅ'ত ধামাকা হ'ব।